মস্ত আম জুইছে হাতত স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভাল। এটা পিঠা বনাব লৈছোঁ, মানে কি নাজানো, কি বনিব নাজানো, কিন্তু চব মিক্স কৰি মেলি মই এটা পিঠা বনাম ভাবিলোঁ, আপোনালোককো দেখাম। কিন্তু মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু দিনটোনো কেনেদৰে পাৰ কৰোঁ তাকে আপোনালোকক দেখাব চেষ্টা কৰিম। তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কি কৰোঁ, আজি দিনটো কেনেদৰে পাৰ কৰোঁ, আৰু যিমানটো পাৰোঁ মই ভিডিঅ' কৰিব চেষ্টা কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এতিয়া মই বনাবলৈ লৈছোঁ, কি বনাইছোঁ মই নিজে নাজানো। ইয়াত কি দিলোঁ কম নেকি? ইয়াত দিলোঁ মই চয়াবিন তিয়াই ৰাখিছিলোঁ, সেইটো মই মিক্সিত পিচি পেষ্ট বনাই ল'লোঁ। তাৰপিছত দিলোঁ আটা, দিলোঁ ভণ্টিয়ে পিঠা বনাব লৈছিলে, সেই আটাখিনিও ইয়াত দিলোঁ, আৰু দিলোঁ বেচন, আৰু দিলোঁ পিঁয়াজ, নৰসিংহ, মান ধনিয়া আৰু ৰেড চিলি, গোটেইখিনি মিক্স কৰি নিমখ সানি হালধি সানি মেলি আৰু মিক্স কৰি থৈ দিলোঁ। আৰু এতিয়া কি বনে মই নাজানো, কিন্তু আপোনালোকক ক'ম টেষ্টটো কেনেকুৱা হৈছে, কি হৈছে। ৰাতিপুৱা খাব লৈছোঁ এইখিনি। ফাইনেলি ৰেডি হৈ গ'ল পিঠাই, আৰু এইটো চয়াবিনৰ পকৰি বনালোঁ। কি বনালে নাজানো, কিন্তু খাবলৈ কেনেকুৱা হৈছে মই ভণ্টিক সুধি আপোনালোকক ৰিভিউ দি আছোঁ। ৰ'ব, মই বেক কেমেৰা কৰি দিছোঁ, ৰিভিউ দে। কেনেকুৱা? মজা। এই ব্লাৰ হৈছে। অঁ, খাবলৈ কেনেকুৱা? মজা। এইটো নাম নজনা পকৰি ন নে কি? চয়াবিনৰ পকৰি বনাব দিবলৈ নাম চয়াবিন আছে, আটা আছে, বেচন আছে। চয়াবিনৰ পকৰি বুলি ক'ব লাগে, মেগীয়ে চয়াবিন হৈছে ন। মজা হৈছে, তই এটা খাইছ। খাবলৈ টেষ্টিয়ে। আটা দিলোঁ, বেচন দিলোঁ, কিন্তু বেচন দিয়া হ'লে বেছি টেষ্ট লাগিলে। কিন্তু ভণ্টিয়ে মানে পিঠা বনাব লৈছিলে আটাহেদি, তাৰপৰা মই ভাবিলোঁ, মই বোলে চয়াবিন মিক্সিত পিচি আছিলোঁ, তাৰপৰা বোলো এইটো খোৱা বস্তুহে, বোলো দি দিওঁ একেলগতে মিক্স কৰি, কিন্তু পেটলৈ যাব, সেইবাবে বনাই দিলোঁ। কিন্তু বেচন দিয়া হ'লে খাই বহুত টেষ্ট লাগিলে দিম, আটা বদলি। কিন্তু এতিয়াও খাই ভাল লাগিছে। আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে, যদি ৰাতিপুৱা চাহৰ লগত, তেতিয়া ট্ৰাই কৰিব পাৰে। আমাৰ মইনাকেইটা আয়ু কি ধুনীয়াকৈ শুই আছে বেঞ্চত, আমাৰ মইনাকেইটা এইকেইটা। আজি কচুলতিৰ লগত খৰিচা ভজা হ'ব। এইটো কচুলতি, এইবিলাক মায়ে কাটি মেলি ভালকৈ ধুই মেলি থৈছে, আৰু এইখিনি আজি বনোৱা হ'ব কচুলতিৰ লগত খৰিচা। মই আপোনালোকৰ ৰেচিপিটো এদিন দিম কৈছিলোঁ, আপোনালোকে যদি ভিডিঅ'টো চাইছে গমেই পাইছে, আৰু তাকে আজি মই ৰেচিপিটো দিম আপোনালোকক, তেন্তে চাই থাকিব ভিডিঅ'টো। এয়া কচুলতিৰ লগত মই মাছো দিম, সৰু মাছ, ঘৰৰে মাছ হয়, মায়ে ধৰিছিলে পুখুৰীত। এয়া, আৰু এতিয়া কেৰাহী গৰম হোৱাত মই তেল দি দিছোঁ। তেল অলপ সৰহকৈ দিছোঁ, কাৰণ মাছখিনি ফাৰ্ষ্টে ভাজি ল'ব লাগিব। তেলখিনি গৰম হোৱাত এয়া মই এতিয়া মাছখিনি দিছোঁ। এতিয়া মই ইয়াত দিম, ইয়াত নিমখ 1 চামুচ, আৰু দিছোঁ এয়া হালধি আধা চামুচ। আৰু এতিয়া মই এইখিনি অলপ ভালদৰে ভাজি ল'ম। আৰু মই এয়া কাটি লৈছোঁ পিঁয়াজ অলপ, আৰু লৈছোঁ নহৰু 6-7 ফুটামান লৈছোঁ। আদা মই ইয়াত ব্যৱহাৰ নাই কৰা। এইখিনি মোৰ প্ৰায় সিজিছে, বেছি কৰকৰীয়াকৈ ভাজি নেপেলাওঁ। এয়া দেখিছোঁ সিজিছেই। এতিয়া ইয়াত দিম মই কাটি থোৱা এইখিনি কচুলতি, এয়া কচুলতি, এইখিনি মই এতিয়া দি দিম। আৰু এতিয়া মই ইয়াত কাটি থোৱা কচুলতিখিনি দি দিলোঁ। এতিয়া ভালদৰে মই লৰাই ল'ম। যিহেতু মই নিমখ দিয়ে থৈছিলোঁ, আকৌ পাছত প্ৰয়োজন হ'লে মই ইয়াত নিমখ দিম। আৰু এইখিনিতে ভালদৰে অলপ লৰাই পিনি মই ঢাকন দি দিম। ঢাকনখন দি দিছোঁ। ঢাকনখন আঁতৰাই আকৌ অলপ মাজে মাজে লৰাই থাকিম, যিহেতু পানী মই ইয়াত নিদিওঁ, ব্যৱহাৰ নকৰোঁ। আৰু মই গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ, হাই ফ্লেমত দিয়া নাই, কাৰণ
পটককৈ লাগি যোৱা চান্সটো থাকে, সেইবাবে মই হাই ফ্লেমত দিয়া নাই, ল' ফ্লেমতে মই সিজাইছোঁ। আৰু এতিয়া আকৌ মই ঢাকনখন দি দিম। পানীও ওলাইছে আৰু তেলো গৈ আহিছে চব। আৰু এতিয়া মই ইয়াত দিম যোনখিনি মই পিঁয়াজ চব কাটি ৰাখিছিলোঁ, এইখিনি মই দি দিম। ভালদৰে আকৌ এবাৰ লৰাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে যদি মাছ নাথাকে, আপোনালোকৰ যোনটো খুন্দি ৰখা মাছ সেইটো আপোনালোকে দিব পাৰে ইয়াত, সেইটো দিলেও খাই ভাল লাগিব। আৰু মোৰ ওচৰত আছে বাবে এইটো সৰু মাছ, সেইবাবে সৰু মাছে দি দিছোঁ আজি। এতিয়া মই ইয়াত দিম এয়া জলকীয়া, খুন্দি ৰখা জলকীয়া ঘৰতে কৰিছিলোঁ, এয়া দি দিম অলপ। দেখিছে প্ৰায় সিজি গৈছে, ইয়াৰ সিজিছে আৰু প্ৰায়। মই খৰিচাখিনি এতিয়ালৈ দিয়া নাই, দিম, কাৰণ আগতীয়াকৈ দি দিলে অলপ মানে দেৰি যোৱা নহয়, কিবা ক'লা ক'লা পৰা নিচিনা হৈ যায়, সেইবাবে নিদিওঁ এতিয়া। প্ৰায় সিজিছে, ইয়াৰ সিজি গৈছে, আৰু অলপ সিজিব লাগিব। জলকীয়াৰ পৰিমাণটো আপোনালোকে যিমানটো জ্বলা খায় সিমানটো পৰিমাণ দিব। আৰু এতিয়া মই আকৌ ঢাকনখন লগাই দিছোঁ, প্ৰায় সিজিব এতিয়া। এতিয়া খৰিচাখিনি দি মেলি অলপ লৰাই মই নমাই থৈ দিম। নিমখ 1 চামুচ দিছিলোঁ, আৰু নিমখৰ পৰিমাণটো অলপ কম হৈছিলে, সেইবাবে মই আকৌ আধা চামুচমান দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিম। এইটো প্ৰায় সিজিছে, মই এতিয়া ইয়াত খৰিচাখিনি দিম। খৰিচাখিনি দিম এতিয়া। সেয়া খৰিচা, যোৱা বছৰে কৰা খৰিচা এয়া মই এতিয়া দি দিছোঁ 1 চামুচ। আৰু ইয়াৰ আৰু 1 চামুচ দি দিছোঁ, আৰু ইয়াৰ দিছোঁ আৰু 1 চামুচ, 3 চামুচ দিছোঁ দেই। যিহেতু ইমান টেঙা নহয়, মুঠতে মই 4 চামুচ দিছোঁ ইয়াত। মুঠতে মই ইয়াত খৰিচা 4 চামুচ আধা দিছোঁ। ইয়াত অলপ খজুৱাব যে, সেইটো বাবে অলপ টেঙাটো সৰহ হ'লে, খৰিচাটো সৰহ হ'লে খাই ভাল লাগে। অলপ ভাঙি ভাঙি দিছোঁ, প্ৰায় সিজিছে, সিজিলে আৰু অলপ সিজাম। সিজাৰ পিছত মই নমাই থৈ দিম। আপোনালোকে যিমান পাৰে সিমান সিজাব, নহ'লে মানে খজুৱাব, সেইবাবে যিমান পাৰে মানে সিজাবলৈ। এয়া চব সিজিছে নাই, এয়া নহ'লে খজুৱাব, ভালদৰে সিজাব আপোনালোকে। মানে এনেকুৱা লেভেলত আহি গ'ল, দেখিছে মোৰ। আৰু অলপ মই গাপত সিজাম এইবিলাক। ল' ফ্লেমত ৰাখিব আপোনালোকে গেছটো, হাই ফ্লেমত নিদিব কেতিয়াও। তো সদায় ল' ফ্লেমতে সিজাব লাগে। এতিয়া মই ইয়াত অলপ নেমু চেপি দিম, নহ'লে বেছি খজুৱাব যে। এয়া গোল নেমু লৈছোঁ, ৰস চেপি দিম এয়া। এতিয়া আটাইখিনি মই ভালদৰে মিক্স কৰি ল'ম এইখিনি। এয়া আমাৰ কচু পিটিকা, কচু লতি ভাজি ৰেডি। পিটিকা বুলিও ক'ব পাৰে, ভাজি বুলিও ক'ব পাৰে। ভাজি আৰু এয়া ৰেডি হৈ গৈছে। আৰু এতিয়া ভাত লগত খাম। এয়া কি ধুনীয়া দেখিছেনে? আপোনালোকে ইয়াৰ পৰা লৈ ল'ব অলপ অলপ, কি টেষ্টি এয়া চব। হাই এভৰিৱান, এতিয়া বাজিছে 2টা, আৰু মই ওলাই আহিছোঁ বৰমাৰ ঘৰলৈ। বৰমাই কিবা অদ্ভুত আম এটা খাবলৈ মাতিছে, তাকে মই বৰমাৰ ঘৰলৈ গৈ লওঁ আৰু আপোনালোকো দেখাই থাকিম বৰমাইনো কি অদ্ভুত আম খাবলৈ মাতিছে। তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফটোৰ কোৱালিটিটো আপোনালোকে বেলেগ দেখিব পাৰে, মই বাৰ ফোনত শ্বুট কৰি আছোঁ। সেইটো কাৰণে বেছি বগা বগা তেৰতেৰীয়া বগা দেখিব পাৰে আপোনালোকে। আৰু বৰমা ঘৰ পামগৈ এতিয়া, এইটো বৰমা ঘৰ পামগৈ এতিয়া। বৰমা ঘৰ পাইছোঁ সিয়া। এই মস্ত আম জুইছে হাতত, নুজুইছে মোৰ হাতত। আইঅ' দাঙিব নোৱাৰিছোঁ। এইটো চক
এতিয়াতো খাম এতিয়া আম চুচি আছে পিহনাত মই চুচিব নোৱাৰিম এতিয়া বমা দি দিলোঁ বমাই চুচি আছে আৰু এতিয়া আম খাম ভোট জলকীয়া দিম ইয়াত ভোট জলকীয়া আচাৰ অলপ দিম কি মজা ফ্ৰেণ্ডছ গুড মৰ্ণিং আৰু মই কালি ব্লগটো এণ্ডিং কৰিব থাকিলে সেইবাবে আজি মই ব্লগটো এণ্ডিং কৰি দিছোঁ আৰু যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব মই ৰেচিপি ভিডিঅ' আপোনালোকক দেখাইছিলোঁ আৰু এতিয়া বহুতেই দীঘলীয়া হৈ যাব আপোনালোকে চাইও বৰিং পাব সেইবাবে মই ব্লগটো ইয়াতে শেষ কৰিছোঁ তেন্তে আজিলৈ আহিছোঁ বাই বাই